সুস্থ হাতীটো মানে আমি যিহেতু বৰপথাৰ মানে এলেকাত হাতীটো ঘূৰি আছিলে, আমি খবৰ পোৱা মতে হাতীটো পাহাৰৰ পৰা মানে কেইদিনমানৰ আগতে মানে বাগৰি পৰিছিলে। গতিকে সি এতিয়া গাঁৱৰ মাজত আহি পেলাই সোমাই আছে অসুস্থ বুলি আমি যোৱাকালি গম পালোঁ। গতিকে সংমণ্ডল বন বিষয়াক যোৱাকালি ভিডিঅ' ফটোসহ আমি জনোৱাত তেখেতে কাজিৰঙা ডাইৰেক্টৰ মহোদয়ৰ লগত কথা পাতি পেলাই আজি কাজিৰঙাৰ পৰা ডক্টৰ পাৰ্টিটো আমাৰ ইয়ালৈ আনিছে। এই ডক্টৰ পাৰ্টিটোৱে এতিয়া আহি পেলাই আমাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰি আছে। গতিকে তেখেতসকলে ট্ৰিটমেণ্ট কৰাৰ পিছত কি হয় তে গম পাম আৰু। কেতিয়াৰ পৰা বেমাৰটো হৈছে? এইটো আমি 3 দিনৰ আগতে তেওঁক দেখিছোঁ লেঙুৰাই আছিলে। গতিকে তাৰপিছতেই আমি সংমণ্ডল বন বিষয়াক এইটো অৱগত কৰিছোঁ। এইটো বেমাৰটো মানে ভৰি এখন ফ্ৰেকচাৰ হৈছে বুলি ডক্টৰে সন্দেহ কৰিছে আৰু তেওঁ মানে ভৰিত আৰু মানে হেৰিয়াত হেৰি হোৱাৰ মানে চিন আছে, তাতে মানে উখহি গৈছে। গতিকে ডক্টৰে এতিয়ালৈকে হাতীটো ট্ৰেংকুলাইজ কৰিব পৰা নাই, কৰাৰ পিছতহে গম পোৱা যাব। এইটো তেনেকুৱা মানে সন্দেহ কৰা নাই ডক্টৰে কোৱা মতে এইটো এটা ফ্ৰেকচাৰ হৈছে যেতিয়া মানে এইটো মানে ৰাইজেও কোৱা মতে এইটো পাহাৰৰ পৰা কেইদিনমানৰ আগতে পৰিছে, তেনেকুৱা মানে চিন পাইছিলে। গতিকে এতিয়া ডক্টৰে মানে আমাৰ ট্ৰেংকুলাইজ কৰাৰ পিছতহে বাকীখিনি কথা গম পাব। তেখেত পশু চিকিৎসক, গতিকে আমাৰ কাজিৰঙাৰ মানে স্পেচিয়েলিষ্ট মানে পশু চিকিৎসাৰ, গতিকে তাৰ পৰা তেখেতে আহিছে। গতিকে চিকিৎসাখিনি সম্পৰ্কে তেখেতে ক'ব পাৰিব।